হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই প্ৰিয়ংকা, আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজিৰ ভিডিঅ'টো একদম ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ। দিনটো কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই। আৰু প্ৰথমতে আহিলোঁ দেউতাৰ লগত বজাৰলৈ। আৰু বজাৰত আহোঁতে এয়া এডাল দেখিছেনে, সাপ আছিল ৰাস্তাতে। সেইডাল নোযোৱালৈ বাট চালোঁ যাতে গাড়ী চেপি নাযায়। আৰু এয়া আমি বজাৰ আহি পালোঁ। কিবা কিবি অলপ লৈ লওঁ। আৰু আমাৰ ইয়াত বজাৰ শনিবাৰ আৰু বুধবাৰ দুদিনেই বহে। ঘৰৰ পৰা 1 কিলোমিটাৰমান হ'ব। তেনেকৈ আমি বজাৰখিনি কৰি ল'লোঁ। আৰু এইফালে চাওক, এইফালে মাছ মাংস এক্সট্ৰাকৈ বহিছে। এতিয়া মাছ লৈ লওঁ। মাছ লোৱাৰ পাছত আৰু এইফালে কাটি আছে গাহৰিও অকণমান লৈ লওঁ। আৰু বজাৰত আহিলে গাহৰি দেখাৰ পিছত নিনিয়াকৈ থাকিব নোৱাৰি। ইফালে গাজৰ বিলাহী সেইখিনিও লৈ ল'লোঁ। পুৰা মোনা ভৰ্তি হৈ গ'ল। এতিয়া ব'লক ঘৰত গৈ থাকোঁ। ঘৰত গৈ দেখাম যে কি আনিলোঁ বজাৰৰ পৰা। বজাৰ কৰি আহি পালোঁ ঘৰ। এতিয়া ভাত পানী কিবা এটা খাই লওঁ, যিহেতু চাহ খাই ওলাই গৈছিলোঁ। তাৰপিছত কি বনাওঁ সকলোখিনি দেখাই আছোঁ। ভাত পানী খাই এতিয়া মোনাখন অজৰাই থওঁ আৰু আপোনালোকক দেখাওঁ কি আনিলোঁ। আৰু এইফালে পকা জলকীয়া কেইটামান আনিছিলোঁ, সেইখিনি ৰ'দত দি দিছোঁ, তেলত দিব লাগিব। আৰু আগৰ ভিডিঅ'ত দেখিছিলে যে আমাৰ আলু খেতি কৰিছিল, এয়া আলুখিনি ৰ'দত দি থোৱা হৈছে। ধুই পাকঘৰৰ কামখিনি কৰি আজৰি হৈ আহিলোঁ। ভাত অকণমান দেৰিকৈ বনাম। এতিয়া অকণমান প্ৰজেক্ট লিখিব আছে, সেইখিনি প্ৰজেক্ট লিখি পেলাই হৈ গ'ল। বেছি নিলিখিলোঁ, এঘণ্টামানেই লিখিলোঁ। যিহেতু 1 বাজিলেই, ভাবিলোঁ পাকঘৰত যাওঁ আৰু কি বনাওঁ সকলোখিনি আপোনালোকক দেখাই আছোঁ। আৰু এয়া প্ৰথমতে অমিতা লৈছোঁ মাছেৰে বনাবলৈ। অমিতাটো কাটি লওঁ। আৰু এয়া গোটেইখিনি কাটি মেলি হৈ গ'ল। আৰু অমিতাত আলু দিয়া নাই, এইখিনি যিহেতু খাৰ দিম মাছৰ মূৰৰ সৈতে। আৰু গাহৰি আনিছিলোঁ দেখিছিলেই, তাত এয়া আলু দি বনাম। তাত আদা নহৰু গোটেইখিনি কাটিলোঁ। আৰু এইফালে বহাই দিলোঁ কেৰাহী। ইয়াত এতিয়া মাছখিনি ভাজি ল'ম। তাৰপিছত এয়া গোটেইখিনি মাছ ভাজি হৈ গ'ল। আৰু সেই কেৰাহীটোতে মাছৰ মূৰ আৰু পিঁয়াজ সেইখিনি দি লৈছোঁ। ইয়াত এতিয়া অমিতাখিনি বনাম। আৰু ইয়াত কেঁচা জলকীয়া, হালধি আৰু নিমখ সকলোখিনি দি দিছোঁ। এতিয়া ভালকৈ লৰাই পেলাই ইয়াত পানী দি দিম যাতে ভালকৈ সিজি যায়। এতিয়া এইখিনি হৈয়ে গ'ল। আৰু লাষ্টত মই অকণমান ধনিয়া পাত দি দিছোঁ ইয়াত। তাৰপিছত এয়া বনাব লৈছোঁ গাহৰি কেনেকৈ বনাম মই আগতো এটা ভিডিঅ' দি থৈছোঁ, সেইকাৰণে এতিয়া আৰু তেনেকৈ কৈ নাথাকোঁ, বনাই যাওঁ। এয়া আদা নহৰু জলকীয়া পিঁয়াজ গোটেইখিনি লৈ লৈছোঁ।
খালোঁ, বাচন বাতি ধুই লৈ আজৰি হ'লোঁ। আজি দুপৰীয়া ভাবিছিলোঁ বহুত কিবা কিবি বনাম, কিন্তু কি হ'ল ৰাতিলৈ যিহেতু খানা আছে সেইকাৰণে দুপৰীয়া সেইখিনিয়ে বনাই থৈ দিলোঁ, বেছি নবনালোঁ একো। আৰু এতিয়া অকণমান শুই দিওঁ, তেনেহ'লে শুই উঠি লগ পাই। বিচনাত থাকোঁতে সন্ধিয়া হৈ গ'ল, এতিয়া উঠি কিবা এটা খাওঁ, তাৰপিছত লগ পাই। শুই উঠি এয়া সন্ধিয়া খাব লৈছোঁ চাহ আৰু কেক। এইখিনি খাই লৈ মানে মই কৈছিলোঁ যে দেৰিয়ে হৈছে মই উঠোঁতে, পাকঘৰতে আহি গ'লোঁ যিহেতু খানা আছে, দাদা আৰু বৌহঁতক মাতা হৈছে। আৰু এইফালে চাওক ঘৰৰে পানীলাও, সেইটো কাটি লওঁ, মাছৰ লগত বনাম। ঘৰতে লাগিছে, আপোনালোকক দেখাম বুলি ভাবি আছোঁ, কিন্তু কি হ'ল মায়ে আগতেই ছিঙি আনিলে, দেখা নহ'ল। পিছত বাৰু মই কেতিয়াবা দেখাই দিম। এয়া গোটেইখিনি মোৰ কাটি হৈ গ'ল। আৰু এইফালে মায়ে আদা নহৰু পিচি আছে, আৰু এইফালে মই কেৰাহীত বহাই দিছোঁ পানীলাওখিনি। লগতে দি দিছোঁ বিলাহী দুটা মই এনেই গোটেই দি দিছোঁ। আৰু এইফালে আদা নহৰু দিলোঁ 1 চামুচ, আৰু সোৱাদ অনুসৰি নিমখ, হালধি গোটেইখিনি দি ভালদৰে লৰাই দিম। আৰু যেতিয়া শুকাই গৈছে ইয়াত অকণমান পানী দি দিছোঁ, আৰু যেতিয়া আৰু ভালকৈ সিজি যায়, আৰু এইফালে বহাই দিছোঁ চব্জি। আৰু এইখিনি প্ৰায় হৈয়ে গৈছে, মই মাছ দিয়ে দিলোঁ, আপোনালোক দেখুওৱা নহ'লেই। এইখিনি নমাই দিম এতিয়া। আৰু এইফালে হৈছে দালিখিনিও মই তেল মাৰি ল'লোঁ, মায়ে বহাই দি গৈছিল। আৰু আলহী আহি পালে, এয়া আলহীক দিব লৈছোঁ চাহ। আৰু এতিয়া দেউতাই বনাব চিকেনখিনি মেৰিনেট কৰি থৈ দিছে।